हेलो एवरीवन नमस्कार কি খবৰ সকলোৰে ভালে আছে নে সকলো মোৰ চেনেলৰ অন্যটি নতুন ভিডিঅ'লৈকে স্বাগতম জনাইছো আৰু আজি যেহেতু মহাশিৱৰাত্ৰি হয় আৰু এইফালে মন্দিৰ এখন আছে দেখিছে চাগে এইফালে আৰু এতিয়া মই এখন এইফালে নদী এখনৰ ওপৰেদি পাৰ হৈ আহি আছো আৰু মন্দিৰলৈ যাব কাৰণে শিৱৰাত্ৰি সকলোলৈ বহুত বেছি শুভেচ্ছা থাকিলে আৰু সকলোৰে মনৰ আশা আকাংক্ষা সফল হওক ইয়াৰ কামনা আৰু শিৱ পূজাৰ উপলক্ষে আছে আপোনালোকে বিভিন্ন ধৰণৰ মন্দিৰত দৰ্শন কৰিছে আজি আৰু ময়ো আহিছো আৰু এতিয়া এয়া মন্দিৰ ভাগ আহি পাইছোহি আৰু অকণমান আঁতৰৰ পৰা পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক আৰু এইখিনিতে এটা চাৰিআলি হৈছে দেই খুব বেছি ধুনীয়া লাগে পৰিৱেশটো আৰু ইয়াতে কিছুমান অস্থায়ী দোকান বহিছে শিৱৰাত্ৰি বুলি সেয়াও দেখাই দিছোঁ আৰু ইয়াৰে দোকান এখনৰ পৰা এতিয়া যোনখিনি আমাৰ শৰাই বস্তু আৰু ধূপ চাকি মিঠাতেল এনেকুৱা কিবি অলপমান লৈ লওঁ আৰু যিহেতু আমি মন্দিৰত এভাগ শৰাই দিম বুলি আগ কৰি আহিছোঁ আৰু প্ৰত্যেক বছৰে দিয়া হয় বাৰু দেই আমাৰ আৰু এই মন্দিৰ ভাগলৈ আজি মই প্ৰথমবাৰৰ বাবে আহিলোঁ আৰু এই মন্দিৰ ভাগ আছে গোলাঘাট জিলাৰ বচা গাঁৱৰ যোনটো 2 নং মুখ হয় ন সেই 2 নং মুখৰ সাৰ্বজনীন শিৱ পূজা মন্দিৰ হয় এই ভাগ আৰু এতিয়া আমি মন্দিৰ পাইছোঁ আৰু এই মন্দিৰ ভাগে চলিত বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষ গৰুকিছে সেই উপলক্ষে মন্দিৰত এয়া উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হৈ আছিলে তাৰো অকণমান পৰিৱেশ আপোনালোকক দেখাই দিছোঁ আৰু এইখিনিতে এতিয়া আমি শৰাই বস্তুখিনি জমা দিব লৈছোঁ আৰু এয়া দেখিলেনে বাৰু গোটেই বস্তুখিনি ইয়াত এনেকৈ গোটাই ৰাখিছে আৰু যোনখিনি বস্তু শৰাইভাৱে উঠিছে আৰু এইফালে টুকনটো লৈ ল'লোঁ দেই আৰু মোৰ টুকন নাম্বাৰটো দেখিলেনে বাৰু মোৰ 188 হয় তাৰ পাছতো বহুত বেছি মানুহ আহি আছিলে প্ৰায় 450মান শৰাই হৈছিলে বুলি তাত কোৱা শুনিছোঁ আৰু এইফালে দেখিলেনে বাৰু মন্দিৰৰ ভিতৰ ভাগত চাকি জ্বলাবলৈ দিয়া নাছিলে তাৰ পাছফালে এজোপা ডাঙৰ আহঁত গছ নে বৰগছ কি জানো মই ভালকৈ ধৰিব নোৱাৰিলোঁ আৰু তাৰ তলতে এয়া এনেকৈ চাকি লগাবলৈ দিয়া হৈছে ভক্তপ্ৰাণ ৰাইজক যথেষ্ট মানুহ হৈছিলে দেই চ' চাকি লগাবলৈ অকণমান সময় এনেকৈ ৱেইট কৰিব লগা হ'ল আৰু তাৰপিছতে এয়া ফাইনেলি চাকি গছ জ্বলাই ল'লোঁ আৰু এইফালে ওচৰতে পূজাৰী বহি আছিলে তেওঁকো সেৱা ভাগ লৈ ল'লোঁ হেৰি হ'ল মই 9:30 আহিলোঁ এতিয়া ইয়াৰ আপোনালোকক মন্দিৰৰ পাছফালৰ পৰিৱেশটো দেখাই আছোঁ আৰু এইফালে দেখিছেনে বাৰু এটা পুখুৰী আছে মোৰ পাছফালে খুব বেছি ধুনীয়া লাগে এনেকৈ পুখুৰী থাকিলে মন্দিৰৰ কাষত আৰু এতিয়া এয়া একাপ চাহ দিছে খাবলৈ চাহকাপ খাই লওঁ বোলো ৰাতিপুৱা যিহেতু একো খাই যোৱা নাছিলে খুব বেছি ভোক লাগি আছিলে আৰু পিয়াহো লাগি আছিলে আৰু এয়া দেখিলেনে বাৰু এনেকৈ বহিবৰ কাৰণে আসন দিয়া আছিলে তাতে আমি অলপ সময় বহিলোঁ তাৰপিছতে এয়া আকৌ আমাৰ এনেকৈ ঘুগুনি অলপমান বোলো খাই আহোঁগৈচোন বইল ঘুগুনি যিহেতু অকণমান ভোকো লাগিছিলে আৰু প্ৰসাদৰ কাৰণে অকণমান সময়ো আছিলে তো এনেকৈ এয়া অকণমান বইল ঘুগুনি খাই লৈছোঁগৈ আৰু দোকান এখনতে গৈ মেলি আৰু ব্ৰতত থাকিলে আচলতে নিমখটো খাব নালাগে বুলি কয় আৰু কিন্তু কেতিয়াবা খাবলগীয়া হৈ যায় যিহেতু বহুত বেছি ভোক লাগে ন কেতিয়াবা আমি ভোকটো সহ্য কৰিবও নোৱাৰোঁ আৰু এনেকৈ খাবলগীয়া হ'ল আৰু দেই পিন্ধাই কৰি তাৰপিছতে হেৰি আইগৰাকীখনে ক'লে মোৰ নামত বোলে আপুনি বোলে হেৰি ভগৱানৰ সেই বন্তি জ্বলাই দিব বুলি কওঁ বোলে পইচা 500 লওঁ পইচা 500 দি থৈ গ'ল তাৰপৰা একেলগে ফটো মাৰি আইগৰাকী এনেকৈ সেৱা কৰি আছে তাৰ সেইজন যেনিবা সেইফালে আছে তাৰপৰা ফটো মাৰি পিনি এখেতৰ মোবাইলত দিলোঁ মোৰ ভগৱানে ক'ত মিলাইছে হেনো আৰু এয়া মন্দিৰলৈ আহিছিলোঁ মন্দিৰলৈ আহি পিনে এয়া হেৰি জেঠাইক লগ পাইছোঁ কি খবৰ জেঠাই ভালনে ভালেই ভালেই আৰু মাজনী বা খবৰ কি মাজনী বা ভালেই বাৰু বৰ্তমান ঘৰত আছে তাই আৰু মাজনী বা নাহিলা ঘৰখীয়া আৰু এতিয়া আমি মন্দিৰলৈ যাওঁ প্ৰসাদ খাওঁগৈ আৰু প্ৰসাদ খাব হৈ আছে আৰু ৰাইজ এতিয়া মই প্ৰসাদৰ বাবে এনেকৈ অপেক্ষা কৰি আছোঁ কেতিয়া প্ৰসাদ দিয়েহি আৰু মোৰ লগতে বহুখিনি মানুহ আচলতে এনেকৈ প্ৰসাদৰ বাবে ৰৈ আছে আৰু আচলতে মই মঠ মন্দিৰ হওক বা নামঘৰ হওক প্ৰসাদ খাই যে ইমান বেছি ভাল পাওঁ নহয় খুব বেছি ভাল পাওঁ মই প্ৰসাদ খাই আৰু এয়া প্ৰসাদৰ পাত এটা মোকো দিলেহি আৰু এতিয়া প্ৰসাদখিনি ভালকৈ খাই মেলি লওঁ তাৰপিছতে আকৌ ঘৰমলীয়া ভাগো লৈ মেলি ওলাই যাব লাগিব ঘৰ যাবলৈ আৰু এতিয়া মন্দিৰৰ পৰা আমি ওলাই দিছোঁ যাবলৈ আৰু এতিয়া মন্দিৰৰ পৰা ঘৰলৈ বুলি ওলাই আহিলোঁ আৰু সঁচাকৈ মনটো খুব বেছি প্ৰশান্তিৰে ভৰি পৰিলে আকৌ যদি কেতিয়াবা সময় সুবিধা মিলে তেতিয়া নিশ্চয়কৈ এই মন্দিৰ ভাগলৈ আহিবলৈ চেষ্টা কৰিম আৰু আজি ভ্লগটি ইয়াতে এণ্ড কৰিছোঁ পুনৰ নতুন ভিডিঅ'জ বা ব্লগছত আকৌ লগ পাম লাভ ইউ অল এণ্ড বাই